Hello students, আজি আমি past perfect থকা এটা বাক্যক কেনেকৈ active voice ৰ পৰা passive voice কৰিব পাৰি হেতু শিকিম। এতিয়া চোৱা যে past perfect থকা বাক্যটো আমি কেনেকৈ জানিম যে বাক্যটো actually past perfect আছে। গতিকে তাৰ কাৰণে আমি ইয়াৰ past perfect থকা sentence বিলাকৰ ফৰ্মেশনটো জানিব লাগিব। অৰ্থাৎ কেনে ধৰণে থাকিলে আমি এটো past perfect বুলি ভাবিম। The past perfect থকা বাক্যবিলাকৰ গঠন এনেকুৱা ধৰণৰ হয় subject head আহিব ভাৰ্বৰ past participle form এটো কোৱা হয় past participle form of verb এটো v3 তাৰ পিছত এটা কি লিখব আমাক এটা অবজেক্ট লিখব যেহেতু আমি ভয়েস চেঞ্জ কৰিব লাগিছে গতিকে past perfect থকা বাক্যবিলাকৰ গঠন কেনেকুৱা হ'ব যে সাবজেক্টটো লাগিব আমি সকলো বাক্য লিখোতে আমাক এটা সাবজেক্ট লাগে হেড থাকিব লাগিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম এই পইণ্টটো বৰ ইম্পৰ্টেন্ট হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম হেতু কোৱা হয় past participle form of the verb যদি আমি ইয়াত এটা সেন্টেন্স লিখো ধৰি লোৱা he had done the work খুব সহজ হয় এই বাক্যবোৰ ইয়াত এই বাক্যটো কোনটো টেন্সত আছে আমি দেখি গম পাম এটো past perfect আছে তাৰ মানে আমি কি চাব লাগিব এই অংশটোহে চাম আচলতে বাকি বিলাকটো আমাৰ সকলোতে থাকে সাবজেক্ট ভাৰ্ব বা অবজেক্ট থাকিবই লাগিব না এতিয়া চোৱা he had done the work এই বাক্যটো যদি আমি চাও তেনেহলে দেখিম যে had done আছে অৰ্থাৎ had তাৰপিছত ভাৰ্বৰ past participle form had done he had done the work তোমালকে চাবা যে past perfect বুলি কলে কি বুঝো কোনো এটা কাম অতীতত সম্পূৰ্ণ হৈছে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অতীতত যদি সম্পূৰ্ণ হোৱা বুজায় তেনেহলে এটো কি বুলি কোৱা হ'ব past perfect বুলি কোৱা হ'ব perfect means completed it is so he had done the work he কামটো কৰিছিল সম্পূৰ্ণ হৈছিল অতীততে কৰা এতিয়া চোৱা আমি বাক্যটা যেতিয়া এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিবলৈ যাম হে বাক্যটো প্ৰথমতে চাব লাগিব আসলতে কোনটো টেন্সৰ বাক্য হয় এতিয়া এটো আমি গম পাইছো কি past perfect হ'বলৈ হলে কি হ'ব লাগিব এই দুটা অংশ থাকিব লাগিব হেড থাকিব হেডটোৰ পাছত যেটো ভাৰ্ব হয় ভাৰ্বৰ থাৰ্ড ফৰ্মটো হলাই থাকিব এই অংশটো চোৱাৰ লগে লগে আমি গম পাম যদি হেড আছে তাৰ পিছত ভাৰ্বৰ যদি থাৰ্ড ফৰ্ম মানে past participle form of the verb যদি থাকে তেনেহলে জানিম এটো past perfect এটা বাক্য হয় এতিয়া এই বাক্যটোক আমি কেনেকৈ পেসিভ কৰিম এটো এক্টিভত আছে ইয়াত সাবজেক্টে কি কৰিছে এটো বুজাইছে গতিকে চোৱা আমি আগৰ দৰে কি কৰিম সাবজেক্ট এটো ভাৰ্ব হয় আৰু এটো অবজেক্ট আছে গতিকে সহজ হৈছে অবজেক্টক সাবজেক্ট কৰিলা দি work আৰু তাৰ পিছত কি হ'ব had been ভাৰ্বটো যেহেতু past participle ফৰ্মতে থাকে এটি কি লাগিব the work had been done by he হলে him হ'ব ইয়াত কি হয় যে অবজেক্টক সাবজেক্ট কৰাৰ পাছত মনত ৰাখিবা যে past perfect থকা এটা বাক্যক অবজেক্টক সাবজেক্ট কৰাৰ পাছতো সদায় হেডেই লাগিব মানে তুমি ধৰিবা এই অবজেক্টটো সাবজেক্ট কৰিলা ই থাৰ্ড পাৰসন হওক বা সেকেন্ড পাৰসন হওক বা ফাৰ্স্ট পাৰসন হওক সিঙ্গুলাৰ প্লুৰাল যি নাম্বাৰে নহওক কিয় তাৰ পিছত কিন্তু সদায় কি লাগিব হেডেই লাগিব এইচ এ ডি হেড আৰু তাৰ পিছত কি লাগিব বিন ভাৰ্বটো যেহেতু past participle ফৰ্মতে থাকে গতিকে done by him এটো হৈছে প্যাটাৰ্নটো মানে past perfect থকা এটা বাক্যক আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিবলৈ হলে আটাইতকৈ সহজ হয়টো আৰু ইয়াতে কি হয় মাত্ৰ এই বিন ওয়ার্ডটোহে লাগিব বাকি সব একেই থাকিব দি work had been done by him এতিয়া চোৱা আমি লিখিম যে এক্টিভ
ভইচত থকা এটা বাক্যক আমি পেসিভ ভইচলৈ কেনেকৈ কৰিব পাৰো যদিহে বাক্যটো পাষ্ট পাৰফেক্টত থাকে অৰ্থাৎ ইয়াৰ নিয়মটো হ'ব কি যে পাষ্ট পাৰফেক্টত থকা এটা বাক্যক এক্টিভ ভইচৰ পৰা পেসিভ ভইচ কৰোতে তলৰ নিয়মটো মানিব লাগে এটো সদায় মনত ৰাখিবা যে পাষ্ট পাৰফেক্টত থকা এটা বাক্যক যেতিয়া আমি এক্টিভ ভইচৰ পৰা পেসিভ ভইচ কৰিম কি নিয়ম মানিব লাগিব পেসিভ ভইচত এটা আমাক সাবজেক্ট লাগিব তাৰ পিছত হেড বিন আহিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্মটো পাৰফেক্টত সদায় মনত ৰাখিবা যে ভাৰ্বৰ থাৰ্ড ফৰ্মতে থাকে এটো তাৰ পিছত বাই প্ৰিপজিশন আৰু একত অবজেক্ট এটা আহিব যেটো এক্টিভ ভইচৰ সাবজেক্ট আৰু সাবজেক্টটো এক্টিভ ভইচৰ অবজেক্টটো হ'ব এতিয়া চোৱা এটা বাক্য যদি আমি চাও তাৰ মানে পাষ্ট পাৰফেক্টত থকা এটা বাক্যক এক্টিভ ভইচৰ পৰা পেসিভ ভইচ কৰিবলৈ হলে এনে ধৰণে কৰিব লাগিব আমি সাবজেক্ট আহিব হেড বিন ভাৰ্বৰ থাৰ্ড ফৰ্ম অলৰেডি থাকি পাষ্ট পাৰফেক্টত সদায় মনত ৰাখিবা ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল ফৰ্মে থাকে গতিকে তোমালোকে চেঞ্জ কৰিব নালাগে হেতু লিখিলে হৈ গল আৰু বাই প্ৰিপজিশনটো লাগিব আৰু তাৰ পিছত অবজেক্ট বহিব অবজেক্ট কোনটো হ'ব যেটো এক্টিভ ভইচৰ সাবজেক্টটো পেসিভত অবজেক্ট হ'ব এতিয়া আমি এটা বাক্য লওঁ এটা বাক্য লৈছো ধৰি লোৱা এইটো I had lost the ring. I had lost the ring. মই আঙঠিটো হেৰুৱাল ইয়াত চোৱা I to subject অৰ্থাৎ কোনে হেৰুৱাইছে মই হেৰুৱাইছো I had lost verb আৰু the ring to object আছে আমি কৈছো যে বাক্যটো যদি পারফেক্টত থাকে পাস্ট পারফেক্টত আছে হেড তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম ইয়াৰ প্ৰেজেন্ট টেন্সৰ ফৰ্ম কি হ'ব লস আৰু পাস্ট পাৰ্টিসিপল ফৰ্ম হ'ব লস্ট পাস্ট টেন্সৰ ফৰ্ম লস্ট হয় I had lost the ring হেড তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম আছে তাৰ মানে এটো পাস্ট পারফেক্টৰ বাক্য হয় গতিকে পাস্ট পারফেক্টত যদি থাকে তেনেহলে আমি কি নিয়ম প্ৰয়োগ কৰিম এই নিয়মটো এতিয়া এটা সাবজেক্ট লাগিব আমি এটো এক্টিভত আছে এক্টিভত থকা এটা বাক্য আমি ইয়াক এতিয়া পেসিভলৈ নিব লাগে কি হলে নিব লাগে পেসিভ ভইচলৈ পৰিৱৰ্তন কৰিব লাগে এই বাক্যটোক আমি পেসিভ ভইচলৈ কেনেকৈ পৰিৱৰ্তন কৰিম আমি জানিলো এই বাক্যটো পারফেক্টত আছে হেড আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম মানে হেডৰ পিছত hed এই ওয়াৰ্ডটোৰ পিছত যেতিয়া ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম থাকে তেতে জানিবা যে এটো সদায় কিহত আছে পাস্ট পারফেক্টত আছে I had lost the ring এতিয়া এক্টিভৰ পৰা পেসিভ কৰিবলৈ হলে ইয়াত কি হ'ব যেটো এক্টিভ ভইচৰ অবজেক্ট কোনটো আছিল দি ৰিংটো আছিল অবজেক্ট গতিকে এটো আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম তাৰ মানে এই সাবজেক্ট যে এটা লাগিব এটো কোনটো সাবজেক্ট হ'ব এক্টিভৰ অবজেক্টটো পেসিভৰ সাবজেক্ট হ'ব অৰ্থাৎ দি ৰিংটো সাবজেক্ট হল পেসিভত সাবজেক্ট আহি গল তাৰ পিছত কি লাগিব আমি গম পাইছো এটো যেহেতু পাস্ট পারফেক্টত আছে গতিকে হেড বিন আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্মে থাকে গতিকে একে থাকিব হেড বিন লস্ট ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম তাৰ পিছত বাই প্ৰিপজিশন লাগিব আৰু
এই যেটো সাবজেক্ট এই সাবজেক্টটো আমি অবজেক্ট হিচাপে ব্যৱহাৰ এই যে অবজেক্ট কৈছো কোনটো অবজেক্ট হ'ব লাগিব এই সাবজেক্টটো অবজেক্ট হিচাপে আহিব বাই আই হলে কি হ'ব ইয়াৰ অবজেক্টিভ কেস হ'ব মি the ring had been lost by me ইয়াত তোমালকে যদি চোৱা তেনেকল লিখিবা অবজেক্ট সাবজেক্ট অবজেক্ট কৰাৰ পিছত এটা নতুন ওয়াৰ্ড আহিছে অকল বিন টু তাৰ বাহিৰে বাকি সকলোখিনি কিন্তু একে আছে গতিকে পারফেক্ট টেন্সত থকা past পারফেক্ট টেন্সত থকা এটা বাক্যক এক্টিভৰ পৰা পেসিভ কৰিলে অবজেক্ট টু সাবজেক্ট টু অবজেক্ট কৰাৰ পিছত দেখিবা যে বাকি সকলো অংশ একে আছে কিন্তু মাত্ৰ নতুনকে এটা ওয়াৰ্ড আহে দ্যাট ইজ বিন তোমালকে এখিনি যদি প্র্যাকটিস কৰা দেখিবা যে দিস ইজ দ্য ইজিয়েষ্ট ফর্ম অফ ভয়েস আটাইতকৈ ইজিয়েষ্ট ফর্মটো হৈছে এটুই ইয়াত একো চেঞ্জ নহয় মাত্ৰ বিন ওয়াৰ্ডটো আহিব এতিয়া আমি আৰু বেলেগ কেইটামান উদাহৰণ চাওঁ ধৰি লোৱা যদি নেগেটিভত থাকে কেনেকৈ কৰিম আমি যদি নেগেটিভত থাকে কি ধৰণে কৰিব পাৰো ধৰি লোৱা she had not broken the glass she had not broken had or পিছত কি আছে not had not broken verb past participle form আছে এটো পারফেক্টৰে হয় খালি নেগেটিভ ফর্মত আছে past perfect কিন্তু কি হতা আছে নেগেটিভ ফর্মত আছে she had not broken the glass এতিয়া not থকাৰ লগে লগে তো একে হ'ব আগৰ দৰে যেনেকৈ অবজেক্টক সাবজেক্ট কৰিম the glass ভার্বটো তো চেঞ্জ নহয় একে থাকিব the glass had not আৰু যেটো পেসিভত কৰিছো গতিকে কি লাগিব been broken by সি হলে কি হ'ব har হ'ব এটা যদি চোৱা এই বাক্যটো সাবজেক্ট আহিলে had been আহি গল ভার্বৰ থার্ড ফর্ম বাই প্রিপজিশন অবজেক্ট সব কি আছে নেগেটিভত থকাৰ কাৰণে হেডৰ পিছতে আমি কি লিখিব লাগিব not to লিখিব লাগিব অৰ্থাৎ হেল্পিং ভার্বৰ পিছত not ওয়াৰ্ডটো লগাই দিয়াৰ লগে লগে এই বাক্যটো নেগেটিভৰ হ'ব আৰু এনে ধৰণে আমি এটা বাক্যক এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব পাৰো এটো নেগেটিভত আছে গতিকে এটো আমি যেতিয়া পেসিভত কৰিম তেতিয়া ইউ নেগেটিভত হ'ব লাগিব তোমালকে জানা যে পেসিভ ভয়েসৰ ক্ষেত্ৰত একচুয়ালি কি হয় যে এক্টিভৰ পৰা পেসিভ যেতিয়া কৰিবা ইয়াৰ অৰ্থৰ পৰিৱৰ্তন নহয় আৰু ভয়েস মানে কি হয় ইয়াৰ টেন্সও পৰিৱৰ্তন হয় এটা টেন্সতে আছে অৰ্থাৎ past পারফেক্টত আছে এটা চাও এই ধৰণৰ বাক্যবোৰক যদি আমি কুৱেশ্যন কৰো যদি কুৱেশ্যন কৰিলে কি হ'ব had she loved it question had she loved it এটি এটো যদি আমি কুৱেশ্যন কৰিলে ইয়াতো একে আহিব বাকিখিনি সব একে থাকিব খালি কি লাগিব been to লাগিব had it অবজেক্ট নহয় জানো had it been loved by preposition আহিব by সি হলে কি হ'ব had it been loved by her একে আছে চেঞ্জ একো হোৱা নাই মাত্ৰ আমি কি কৰিছো ইয়াৰ যেটো কি আছিল হেড ভার্বটো প্ৰথমতে লিখিছো তাৰ পিছত চাম যে ইয়াত অবজেক্ট কোনটো ইট আছে গতিকে ইটো had it been loved by her আৰু ভয়েস চেঞ্জৰ ক্ষেত্ৰত সদায় চাবা যদি এটো কুৱেশ্যন হয় তেনেহলে তুমি যেটো চেঞ্জ কৰিবা পেসিভলে এটো কুৱেশ্যন হ'ব লাগিব এতিয়া সো ইয়াত বিশেষ একো চেঞ্জ নাই মাত্ৰ কি আছে যদি সি টো তুমি আগলৈ লৈ আনা তেতিয়া কি হ'ব তোমালকে দেখিবা যে she had loved it এটো এটা assertive sentence হৈ গল এটা এটো কুৱেশ্যন কৰিবলৈ হলে আমি কি কৰো যে ইয়াৰ যেটো মানে হেল্পিং ভার্ব হেতু হেল্পিং ভার্বক আমি আগলৈ লৈ আনিলে এটো এটা কুৱেশ্যন হৈ যাব গতিকে ইয়াতো কি হ'ব এই কুৱেশ্যন কৰিব কাৰণে আমি এটো যদি আগত লিখো had it been loved by her তেনেহলে এটো এটা পেসিভ ভয়েসৰ সেন্টেন্স হ'ব সো এটো সহজ হয় কি কৰিব লাগে খালি মাত্ৰ নতুনকৈ এই ওয়াৰ্ডটোহে আহিব been to had it been loved by her ইয়াৰ আগত তোমালকে আৰু কিছুমান এনেকুৱা সেন্টেন্স থাকে who যেনবা থাকিলে যদি who থাকে
ধৰি লোৱা এটা সেন্টেন্স দিলো who had broken the glass it's a question যেতিয়া who থাকে who ঠাইত আমি কি কৰিম পেসিভ ভয়েসত চেঞ্জ কৰোতে কি কৰিব লাগিব by whom যেটো কুৱেশ্যনত আছে গতিকে হেড টু লাগিবই পারফেক্টত থকা কাৰণে by whom had এতিয়া চাম অবজেক্ট কোনটো the glass by whom had the glass আৰু পেসিভত কি লাগিব been টু লাগিব নহয় না by whom had the glass been broken আৰু হেকত question mark to দিব লাগিব so this is the way how you can change an active voice into passive voice when it is in past perfect tense আৰু গুটি নিয়ম বিলাক তোমালকে যদি চাই যোৱা দেখিবা যে these are quite easy মাত্ৰ কৰি গৈ থাকিলে তোমালকৰ লাহে লাহে এক্সপেৰিয়েন্স টু আহিব গতিকে past perfectত থকা এটা বাক্যক আমি এক্টিভৰ পৰা পেসিভ খুব সহজতে কৰিব পাৰো ইয়াত একো চেঞ্জ নহয় যেটো ভার্ব টু চেঞ্জ নহয় হেল্পিং ভার্বও চেঞ্জ নহয় আৰু ইয়াৰ মেইন ভার্বটো চেঞ্জ নহয় যেটো past participle ফৰ্মতে থাকে মাত্ৰ এটা নতুন ওয়ার্ড লাগিব আৰু হেতু হৈছে কি been ওয়ার্ডটো লাগিব অবজেক্ট টু সাবজেক্ট কৰিবা সাবজেক্ট টু অবজেক্ট কৰিবা গুটি সেন্টেন্স বিলাক একি আগৰ দৰে মাত্ৰ ইয়াত কি কৰিব লাগিব been ওয়ার্ডটো আহিব আৰু তেতিয়াই তোমালকে কি কৰিব পাৰিবা এখিনি সহজতে পেসিভলৈ পৰিৱৰ্তন কৰিব পাৰিবা সো আজি আমি কি শিকিলো যে past perfectত থকা এটা বাক্যক আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ খুব সহজতে কৰিব পাৰো যদিহে আমি বাক্যটো প্ৰথমতে চিনি পাই লওঁ অৰ্থাৎ বাক্যটো আমি চিনি পাব লাগিব যে past perfectত আছে বুলি কেনেকৈ জানিম এই দুটা এলিমেন্ট আমি চাব লাগিব এটা হৈছে হেড বাক্যটোত আছে নেকি চাবা আৰু তাৰ পিছতে যেটো ভার্ব থাকিব তাৰ past participle ফৰ্ম অৰ্থাৎ ধৰিলোৱা বলে broken breaker past participle form broken তাৰ মানে হেড ভার্বটোৰ পিছত যেতিয়া ভার্বৰ থাৰ্ড ফৰ্মটো থাকে জানিবা যে এটো পারফেক্টত আছে এই পয়েন্টটো বহুত ইম্পর্টেন্ট তেনেহলে জানিবা এটো পারফেক্টত আছে আৰু পারফেক্টত থাকিলে কি লাগিব অকল বিন টু লাগিব হেড বিন ব্ৰোকেন অবজেক্ট টু সাবজেক্ট কৰিবা সাবজেক্ট টু অবজেক্ট কৰিবা আৰু হেডৰ পিছতে কি লাগিব বিন ওয়ার্ডটো লাগিব যেতিয়া এটো পেসিভত লিখা গতিকে আমি চাম যে পারফেক্টত আছে নে past tenseত আছে নে বা past continuousত আছে কি চাব লাগিব আমি সদায় এই ভার্বৰ পাৰ্টটো চাব লাগিব যেটো হেল্পিং ভার্ব থাকে আৰু তাৰ পিছত যেটো মেইন ভার্ব থাকিব ইয়াত তোমালকে দেখিছা হেড টু হৈছে হেল্পিং ভার্ব তাৰ পিছত ব্ৰোকেন হৈ আছে অৰ্থাৎ ব্ৰেকৰ past participle form অৰ্থাৎ এটো কিহত আছে past perfectত আছে গতিকে এই পাৰ্টটো সোৱাৰ লগে লগে তোমালকে জানিবা যে এটো past perfectত থাকিলে আমি এটাই ফৰ্মেশন ব্যৱহাৰ কৰিম হেতু হ'ব কি সাবজেক্ট প্লাস কি লাগিব had been আৰু ভাৰ্বৰ past participle ফৰ্মতে থাকে যেহেতু পারফেক্টত গতিকে এটো একে থাকিব had অকল been ওয়ার্ডটো হ'ব had been broken by preposition লাগিব আৰু object subject to কি হ'ব object হ'ব so this is the way how you can change obviously a sentence from active to passive when it is in past perfect form গতিকে সহজ হয় মাত্ৰ তোমালকে স্টেপ বাই স্টেপ গুটে বস্তুবিলাক চাই যোৱা আৰু পিছত মই গুটেখিনি একেলগতে আকৌ নতুন কেটা ভিডিও কৰিম গতিকে তোমালকে চাই যোৱা যে past perfect sentence বিলাক কেনেকৈ ইয়াক গঠন কৰিব পাৰি আৰু এই বাক্যবোৰক আমি কেনেকৈ active to passive কৰিব পাৰো পিছত তোমালকে passive to active কৰিব পাৰিবা সো আজিৰ কাৰণে ক্লাছটো ইমানতে শেষ কৰিছো থ্যাংক ইউ